নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ ঘৰতে সহজতে কেনেকৈ এটা কেক বনাব পাৰি তাৰে এটা ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাস্তাতে বহুত আন্ধাৰ হৈ যায় আৰু সেইকাৰণে ভাবিলোঁ প্ৰথমতে একাপ চাহ খাই লওঁ, চাহ খোৱাৰ পাছত কেকটো বনাম। আৰু যেতিয়া মই গাখীৰ চাহ বনাওঁ লগত অলপ নিমখীয়া টাইপৰ কিবা এটা খাই ভাল পাওঁ, তো সেইকাৰণে ডিম এটাকে আমলেট কৰি ল'লোঁ। আৰু ডিম আমলেটৰ লগত মই গাখীৰ চাহটো বেছিকৈ ভাল পাওঁ খাই। এই আপোনালোকে দেখিছে মই ডিম এটা আমলেট কৰি লৈছোঁ টেৱাতে। তাৰপিছত একাপ চাহো বনাই ল'ম, তাৰপৰা খাই লওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে স্কিপ নকৰাকৈ। আৰু এয়া দেখিছে মোৰ ডিম আমলেট আৰু গাখীৰ চাহ ৰেডি। এতিয়া খাই বৈ ধুনীয়াকৈ কেকটো বনোৱা ষ্টাৰ্ট কৰোঁ। কেক বনাবৰ কাৰণে প্ৰথমতে মই এটা বাতিত লৈছোঁ অলপ ময়দা। ময়দাটো আপোনালোকে ইমানটো জোখতে ল'ব যিমানটো জোখত আপোনালোকে কেকটো বনায়। লগত মই ডিম দুটা দেখাইছোঁ, কিন্তু মই ডিম 3টা লৈছোঁ। বাতিটোত এইফালে লৈছোঁ অলপমান ৰিফাইন তেল। এতিয়া চেনি আৰু ডিম আৰু ৰিফাইন তেলখিনি ধুনীয়াকৈ মই মিক্সিত মাৰি ল'ম, মিহি কৰি ল'ম মানে। এয়া আপোনালোকে চাই থাকক, মই দেখাই থাকিম। চেনিটো আপোনালোকে সোৱাদ অনুসাৰে দিব কিমানখিনি দিয়ে। মই যিমানখিনি খাওঁ সিমানখিনিয়ে দিছোঁ আৰু মিঠা। আৰু কেক বুলি ক'লেতো মিঠা হ'লেই ভাল লাগে, আপোনালোকে জানেই। সেইখিনি আৰু অলপ বাঢ়িছিলে, সেইখিনিও দি দিলোঁ। আৰু তাতে এতিয়া গৰম গাখীৰো দি দিছোঁ। আৰু অলপতো সৰহ হ'বই লাগিব দিয়কচোন, মানে ময়দাখিনিতো গোটেইখিনি সান খাব লাগিব। আৰু ময়দাখিনি সানোতে মই তাত দিছোঁ 2 চামুচ বেকিং চ'ডা। আৰু আপোনালোকে পৰিমাণ জোখে দি ল'ব, মানে যিমানটো জোখত বনায় আৰু সিমানটো জোখত। তাৰপৰা যিমান পাৰে মানে গুলি পেলাই মিলাবলৈ চেষ্টা কৰিব গোটেইখিনি, যাতে গোটেইখিনি মিহি হয়। যিমানে মানে খহটা নিচিনাকৈ মানে থাকি যাব গোটা গোটা হৈ, দেখিবলৈ বেয়া হ'ব কেকটো। গতিকে আপোনালোকে যিমান পাৰে একদম মিলাই থাকিবলৈ ট্ৰাই কৰিব, যাতে চব মিহি হৈ যায় মানে মিলি পেলাই। চাই থাকক, দেখাই থাকিম। চাওক মিলাই ধুনীয়াকৈ মোৰ মিহি হৈ গ'ল। তাৰপিছত এটা সৰু কণ্টেইনাৰ মানে বাতিত ধুনীয়াকৈ মই মিলোৱাখিনি দি লৈছোঁ। তাৰ তলত দেখিলে কাগজ পাৰি দিছোঁ, যাতে তলত বস্তুটো লাগি নধৰে। তাৰপিছত চচটোৰ ভিতৰত এডাল ষ্টেণ্ড দিছোঁ আৰু তাৰ ওপৰতে মই বাতিটো দিছোঁ। তাৰপিছত সেয়া ঢাকোন মাৰি দিলোঁ। তাৰপৰা লাহে লাহে এয়া হ'বলৈ ধৰিছে। এনেই মই ইউটিউবত চাওঁতেনে বহুতকেইটা ভিডিঅ'ত কৈছিলে যে প্ৰায় 20 মিনিটমানত হৈ যায়, কিন্তু এই কেকটো হওঁতেনে মোৰ প্ৰায় 1 ঘণ্টা লাগিছিলে। এইটোৱে আছিলে মোৰ কেক। আপোনালোকে দেখিলে কেনেকৈ বনালোঁ, আৰু সঁচাকৈ ধুনীয়া হৈছিলে খাবলৈ। আৰু বিৰাট ধুনীয়া লাগিছে বাৰু দেখিবলৈও, আৰু বহুত ধুনীয়া হৈছিলে খাবলৈ দেই। আপোনালোকেও চেষ্টা কৰি চাব পাৰে যিসকলে এতিয়ালৈকে ট্ৰাই কৰা নাই। আৰু আজিকালিতো চবেই ঘৰতে কেক বনায়েই, কেক বুলিয়েই নহয় বিভিন্ন ধৰণৰ বস্তুবোৰ ঘৰতে নিজে নিজে বনায়েই। তো সেয়াই, আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়াহ'লে সকলো ভালে থাকক।